কাৰণে মছলপুৰ কলেজত আমি ফাউণ্ডেশ্যন ষ্টন লে কৰিছোঁ কাউন্সিলৰ আমাৰ ফাণ্ডেদি মছলপুৰ কলেজখন বহুত এটা ইম্পৰ্টেণ্ট কলেজ হয় এই অঞ্চলত হায়াৰ এডুকেশ্যনৰ কাৰণে একমাত্ৰ এইটো ইনষ্টিটিউশ্যন চ' ইয়াৰ যিখিনি প্ৰব্লেমছ আছে সেইটো আমি যোৱা বছৰৰ পৰাই আমাৰ কলেজৰ প্ৰিন্সিপাল আৰু তেখেতসকলৰ ষ্টাফৰ লগত কথা পাতি আহিছিলোঁ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ গেপটো প্ৰথমতে আমি পূৰা কৰিব বিচাৰিছোঁ এই বছৰত আমি প্ৰায় 21খন কলেজত যোৱা 22-23 21খন কলেজত 1 কৰোৰকৈ টকা দিছিলোঁ আমি আৰু সকলো ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাবলৈ আগবাঢ়ি আছে আৰু মছলপুৰ কলেজত আজি ক্লাছৰুমৰ কাৰণে আধাৰশিলা স্থাপন হয় এই বিল্ডিংটো G+1 তেখেতসকলে কৰি ল'ব আৰু মই ইয়াত দেখিছোঁ আগৰ সময়ৰ হাফডান বিল্ডিং আছে চ' সেই বিল্ডিংটো পূৰা কৰাৰ কাৰণে আৰু 1 কৰোৰ টকা মই ইয়াত দিম আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আমি দিম চ' 2 কৰোৰ টকা মছলপুৰ কলেজে পাই যাব আৰু যেটো মানে আমাৰ লাইব্ৰেৰী আৰু টিচাৰ কমন ৰুম ইয়াৰ কাৰণেও মই এটা প্ৰপ'জাল তেখেতসকলৰ পৰা বিচাৰিম কাৰণ ষ্টুডেণ্টবিলাকে এতিয়া কি আছে নিজৰ কলেজত অকল টেক্সট বুক নপঢ়ি পেলাই টেক্সট বুকৰ লগতে পাছ কৰিবলৈ যেটো কোৰ্স পঢ়িব লাগে ইয়াৰ লগতে বিভিন্ন কেৰিয়াৰৰ কথা কলেজত থাকি চিন্তা কৰিব লাগিব সেইকাৰণে লাইব্ৰেৰীবিলাক আমি অলপ লাহেকৈ ইমপ্ৰুভ কৰিব বিচাৰিছোঁ অলপ ডিজিটাইজ কৰিব বিচাৰিছোঁ আৰু স্মাৰ্ট ক্লাছৰুমবিলাকো আৰম্ভ কৰিব বিচাৰিছোঁ কলেজখন ভেঞ্চাৰ হৈ আছে মই আশা কৰিছোঁ অতি শীঘ্ৰে কলেজখন প্ৰভিন্সিয়েলাইজ হ'ব আৰু এই অঞ্চলৰ যেটো ছাত্ৰ ছাত্ৰীসকলৰ লগতে হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউচনৰ যেটো আমাৰ প্ৰয়োজনীয়তা হেতু অনুভৱ কৰি আমি অসম চৰকাৰৰ লগত এইটো কামটো বহুত স্পিডত আগবঢ়াই আছো মই আশা কৰিছোঁ সোনকালে এইটো প্ৰভিন্সিয়েলাইজ হৈ যাব আনিব নালাগে তেখেতসকলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কৈছে আইনৰ ভিতৰত থাকি কথাখিনি কৈছে চ' আইনে কি কয় আজি 1886 লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট আছে ইয়াৰ পিছত আমাৰ 6 শিডিউল এৰিয়াৰ এটা আইন আছে বেল এণ্ড ব্লক আছে ইয়াৰ ভিতৰত আইনে যিখিনি পাৰমিট কৰে সবে লেণ্ড পাই যাব চ' হিটো বস্তুটো লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই লেণ্ড ৰাইট দিয়াৰ কাৰণে অসমৰ চাৰিসীমাৰ ভিতৰত থকা সকলো মানুহক লেণ্ড ৰাইট দিয়াৰ কাৰণে কথা ক'ব আৰু হিটো লাগিব কিন্তু আইনটোতো ভংগ কৰি পেলাই নহয় আইনটো ৰাখিয়ে কৰিবলৈ তেখেতে চিন্তা কৰিব বা আমি চিন্তা কৰি আছোঁ আৰু আপোনালোকে হয়তো গম পাইছে না নাপাইছে মই নাজানো আমি 2.5 বছৰত 42,000 ফেমিলিক লেণ্ড প্ৰব্লেম সলভ কৰি দিলোঁ অলপ নহয় মানে আগৰ চৰকাৰৰ 17 বছৰত ভিতৰত বিটিচিৰ ভিতৰত বিটিচিৰ বাহিৰৰ পৰা কিনা বেচাটো কৰিব নোৱাৰে এইটো 2003 চনটোৰ পিছত আগত যিবিলাক আছে সকলে ভাবো 2003 চনৰ পিছত যিসকলে ইয়াত আছে তেখেতেও এইটো জানে তেখেতে এইটো নকব হিটো কবাত মিডিয়াত ফেব্ৰিকেশ্যন হৈছে 2003 চনৰ আগৰ মানুহ ইয়াতে নোৱাৰে 2003 চনৰ পিছৰ মানুহবিলাক যোনসকলে অলৰেডি আছে বনাফাইড সিটিজেন ইহঁতে লেণ্ড ৰাইট পাব তথাপিতো ইয়াত 6 শিডিউল আৰু বেল এণ্ড ব্লক দুটা আইন আছে ইয়াৰ ভিতৰতো আমাৰ বেল এণ্ড ব্লক গঠন কৰা যিসকলে অলৰেডি আছিলে এইটো নট নেসেসাৰি কি হি মানে কোনবা মানুহ চ' এই মানুহবিলাকৰ ওপৰত লেণ্ড ৰাইটৰ ওপৰত আমাৰ কৰ্মশালা হৈ গ'ল আমি আলোচনা কৰি আছোঁ আৰু কোনোবা আজি চৰকাৰে যদি কাম কৰি আছে আমিয়ে বেছিকৈ কাম কৰি আছোঁ কাৰণ ভাৰতবৰ্ষৰ কত লেণ্ড মেলা হোৱা নাই আমি লেণ্ড মেলা পাতিছোঁ আৰু কোনো 6 শিডিউল কাউন্সিলত লেণ্ড ডকুমেণ্ট ডিজিটাইজ হোৱা নাই আমি ডিজিটাইজ কৰিছোঁ 100% আমাৰ ডিজিটাইজ হৈ গ'ল গতিকে আজি ইয়াত কোনো ফেব্ৰিকেটেড কৰা কোনো চান্স নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিয়ে আমাৰ এই কামবিলাক হৈ আছে আৰু আপোনালোকে দেখিবলৈ পাব 2 বছৰৰ পিছত মেক্সিমাম মানুহ যাৰ ভূমিৰ অধিকাৰ আছে যোনে বনাফাইড সিটিজেন হয় আইনগতভাৱে যোনে পাবলৈ অধিকাৰ আছে সেই মানুহবিলাকে অহা 2 বছৰত সকলোৰে ভূমিৰ সমস্যা সমাধান হৈ যাব